গোবিন্দ দাসৰে সমৰ্থনা জনাব তেখেত হৈছে আন এজন বিশিষ্ট ব্যক্তিক সমৰ্থনা জনাব ওলাইছে তেখেত হৈছে যুগল চাহ আৰু তেখেতক সমৰ্থনা জনাব আমাৰ উপস্থিত সংবাদকৰ্মীসকল তথা উপস্থিত বক্তব্যান ৰাইজ দৰাচলতে এই মুহূৰ্তত বক্তব্য ৰাখিবলগীয়া মুহূৰ্ত নাই সকলোকে মই এই পবিত্ৰ ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ইতিমধ্যে মই যোৱা বছৰো আহিছোঁ তাৰ আগতেও আহিছোঁ প্ৰতি বছৰে উদযাপন হয় উলহ মালহেৰে উদযাপন কৰে তথা সমূহ ৰাইজলৈ ছট পূজাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিগত কেইবাটাও বছৰ ধৰি আমাৰ এই নতুনকৈ গঠন কৰা ছট ঘাটত ছট পূজা কৰি অহা হৈছে। ইয়াৰ আগত আমাৰ বাছ ষ্টেণ্ডৰ দলংখনৰ ওচৰত কৰিছিলে, কিন্তু ইয়াত ইমান সুন্দৰভাৱে আমাৰ ভোজপুৰী দাদা বাইদেউ ভাইসকলে ইমান সুন্দৰভাৱে ছট পূজা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। তাৰ বাবে প্ৰতিগৰাকী মোৰ ভাতৃ দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চেগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ সুখ শান্তি সমৃদ্ধি বিৰাজমান হৈ থাকক, সকলোৰে মংগল কামনা কৰিছোঁ। সকলোৱে একেলগে ক'ব ছট মাইয়া কি ছট মাইয়া কি। ধন্যবাদ। সবতকৈ প্ৰথমতে মই গুৰেশ্বৰবাসীক ছট পূজাৰ শুভেচ্ছা জনালোঁ। আমাৰ এই 16তম ছট পূজা যমুনা ঘাটত হয় আৰু এইটো আমাৰ গুৰেশ্বৰবাসী মানে গুৰেশ্বৰবাসী চবে অনলি আমি গুৰেশ্বৰ কমিটি এই ছট পূজা কমিটি বুলি নহয়, গুৰেশ্বৰ চবৰে ইয়াতে অনুৰোধ হেৰি আছে, চবৰে মিলি আমি ছট পূজাটো কৰোঁ। ভক্ত আপোনাৰ এনে পূজা কৰা মানুহতো 100 হ'ব বা ইয়াতে অডিয়েঞ্চ বুলি যিটো কয় বা দৰ্শক বুলি কয় অঞ্চলটোৰ ৰাইজ চবেই আহে। নিয়াৰলি 1000 মানুহ হয়, 1200 মান হয়। আজি আপোনাৰ এনে আমি ষ্টাৰ্ট কৰিলোঁ ঘাট উদ্বোধন দি। তেওঁ ইয়াত আমাৰ ঘাট উদ্বোধন কৰিব আহিছিল আমাৰ মেডিকেলৰ নৱ চক্ৰৱৰ্তী ছাৰ। তাৰপিছত আছিল 2 নম্বৰ কাৰ্যসূচীটো বন্তি হৈছে, তেওঁ আমাৰ AGC ছাৰ আছিল ৰাজখোৱা চক্ৰ। ইয়াত আমাৰ এনে পূজাটো হ'ল 3 দিন। ঘাটত আপোনাৰ আজি আৰু কালি শেষ হ'ব। তাৰপিছত আজি এইবাৰ আমাৰ বিশেষ আকৰ্ষণ একো নাই, বিশেষ আকৰ্ষণ নকৰিলেও মানে নেক্সট পিছত কৰিম আৰু। আজি কাৰ্যসূচী হিচাপে আজি আমাৰ 3য় দিন ছট পূজাৰ। প্ৰথম দিনটো আমাৰ নহাই এনেকুৱা কয় নহাই খায়। দ্বিতীয় দিনা খাৰনা বুলি কয়। ধৰ্মপ্ৰাণ যিবিলাক ব্ৰত ধৰে তেখেতসকলে 24 ঘণ্টাৰ পিছতহে লঘোণে থাকে আৰু ৰাতি খায়। আৰু তাৰপিছত যোৱাকালিৰ পৰা অহাকালি ৰাতিপুৱালৈকে একো নিৰ্জলে থাকে, কোনো পানীও গ্ৰহণ নকৰে। গতিকে আজি কাৰ্যসূচী হিচাপে আৰু আজি কাৰ্যসূচীত আছিল সূৰ্য মানে যিটো অস্ত যোৱাৰলৈকে তেখেতসকলে এই ঘাটত পানীত নামি তেখেতসকলে সূৰ্য দেৱতাক আৰাধনা কৰে, যাতে তেখেতসকলৰ আগন্তুক সময়খিনি ভালে ভালে যায় আৰু সুখ শান্তিৰে থাকিব পাৰে। ছট পূজাটো এনে আস্থাৰ পৰ্ব বুলি কোৱা, যিসকলে ছট পূজা পালন কৰে। এবাৰ বোলে এনেকুৱা পৌৰাণিক কাহিনী আছে, যি ৰজা এজনে পোৱা নাই, তাৰমানে সন্তান আছিল। তেখেতে কোনোবা ক'লে কি ছট পূজা কৰক, ছট পূজা কৰাৰ পিছত মানে সন্তান এটা প্ৰাপ্তি হ'ল। গড়েশ্বৰ আমাৰ গড়েশ্বৰ
ছট এই যমুনা ঘাট ছট পূজা কমিটি যিটো আছে ইয়াতে 16 বছৰ কিন্তু আগত তাৰ আগতো এই যে কৰা হৈছিলে অলপ বাছ ষ্টেণ্ডত গতিকে বোধহয় 40 বছৰমান হ'ব নেকি না 16তম এইটো 16তম